লগা আইছে কোথাও মই মানে আহি গ'লো মানে ফুল এক্সাইটিং হৈ আছোঁ কাৰণ কালি যে আছোঁ আমি পিকনিক পিকনিক ব্লগ আহি গ'ল তো চবেই পিকনিক যাই আছিল ব্লগ মাখান চাই আছিলোঁ চবৰে এতিয়া আমিও যাম ভাল লাগিব এতিয়া তো আৰু এটা বস্তু হৈ গ'ল না আমাৰ বিগ বছ যোনী চাই গমেই পাব বিগ বছৰ পৰা অনুৰাগ বাউলে গ'ল মানে UK07 ৰাইডাৰ তো তাক ফ'ল' কৰিছিলোঁ চাইছিলোঁ এতিয়া বিগ বছ খান এৰিব পৰা আছে কাৰণ উইনাৰটো গমেই পাই গৈছে এতিয়া মুনাবৰ ফাৰুকীয়ে না উইনাৰ হ'ব চাই লাভ নাই তো পিকনিক চিকনিক যাবাক লৈ মোৰ ভয় নালাগে কিন্তু দুটা বস্তুক লৈ মোৰ অলপ ভয় লাগে মানে আকলাই মই যাব অলপমান অসুবিধা হয় মাহঁত নাযাকে মানে মাহঁত নাযাকে আৰু 2 নম্বৰটো হৈছে মোৰ 2 নম্বৰটোক লৈ ভয় মানে বুজি পাইছি না সেইটোৱে দক 2 নম্বৰটোক লৈ ভয় লাগে কিজানি ৰাতে লাগিয়ে যায় সেইটোক লৈয়ে ভয় লাগে তো এতিয়া অলপ ভাত খোৱাৰ টাইম হৈছে ৰাতি ভাত খাওঁ না নাখাওঁ সেইটো ভাবিছোঁ কাৰণ ভাত নাখালি অলপমান কেম্বা লাগে নেকি অলপমান ভাতটো খাই ল'ব লাগিব আৰু মই এখন গামচা লৈছোঁ কেইটামান চকলেট লৈছোঁ তো সেয়ে মই ৰেডি আৰু এনেও আমাৰ ড্ৰেছ চেছ আৰু বেলেগ পিন্ধিব নোৱাৰি কলেজত ড্ৰেছ পিন্ধিয়ে যাব লাগিব যিহেতু আৰু বেলেগ আৰু ৰেডি হ'ব লগা নাই তো একদম লগ পাইছোঁ ৰ'ব তো দাদাইতো গাইছ আকলাইতো আকৌ যাই বনাই এতিয়াতো মই নহকেতো কোনেও নৰে মায়েও নাযায় ময়ো নাযাওঁ কোনেও নাযায় কান্দি মরবো গাইছ কান্দি মরবো হাগা লাগাতে তো ফাইনেল গাইছ তার এতিয়া ভাত চাত খাই কিনে ফুল ঘুমে গৈছোঁ আৰু ৰাতিপুৱা লগ পাই আছোঁ তাক ডাইৰেক্ট হৈ গ'লো এতিয়া যাব লাগে আৰু দেউতাৰ লগত যাওঁ বাইকত এখন ইয়াত কলেজক লাগি পৰা ওলাই আহিলোঁ আৰু এতিয়া কুঁৱলী চকে বাপ্পা আজি কি কুঁৱলী দিছে যাওঁতে আঠাই বাজিলে কুঁৱলী কমাই নাই দেখিছি না বাৰী দিছে আকৌ দেখা নোপোৱা হৈ গৈছে বেয়া কুঁৱলী দিয়ক আজি বঢ়িয়া লাগব ঠাণ্ডাটো থাকিলে আৰু বেছি মজা লাগে তো এতিয়া ছাৰহঁতে এতিয়া জুই পুৱাই আছে ময়ো বাছৰ পৰা ডাইৰেক্ট নামি আহিছোঁ জুই পোৱা দেখা পাই ঠাণ্ডা না বহুত সেইকাৰণে জুইটো পুৱাই আছোঁ দিয়ক ড্ৰাইভাৰ খুৰা কিমান সময় লাগিব যাই পাতে 2 ঘণ্টামান লাগব না 2 ঘণ্টা তো 2 ঘণ্টামান লাগি যাব যাতে এতিয়ালৈকে যোৱাই নাই কাৰণ 8:30 যাম তো আমাৰ যাত্ৰা এতিয়া আৰম্ভ হৈ গ'ল চব দেখি আছোঁ ৰ'ব বেয়া নাচি আছোঁ এতিয়া আমি ফৰ্মটো বাধ্যতামূলক কৰি দিছে না সেইকাৰণে আৰু এবাৰ কেন্দে বক্সটো বাহিৰত নিছে সেই দাগ দেখিছি নে এইটো হ'ল নদীটো আৰু এখন দলং আছে দলং বহুত কেইখন আছে ৰকচোন এনেকৈ পাৰ হৈ যাব পৰাকৈ আৰু পানীখিনি দেখিছি নে কি ক্লিয়াৰ পানী একদম পূৰা চিকচিকীয়া পানী দক এইটো একবাৰ ভিউটো দেখি যাওঁ ৰ'ব আপোনালোকক পাহাৰৰ তো আমাৰ সেভাগে ভাতটো তাৰমানে সেভাগে টেণ্টটো তাৰমানে সেভাগে লাগিছে তো এতিয়া সেভাগে যাই আছোঁ ৰ'ব তো এতিয়া আমাৰ খাদ্যটো ইয়াতে বনাব তো এভাগে আমাৰ নাস্তা ৰেডি হৈ আছে কণী আৰু এভাগে চাহ বনি আছে তো নাস্তাটো খাই লওঁ ৰ'ব আৰু একবাৰ বাইদেউহঁতকো দেখি যাওঁ এই চক বাইদেউহঁতে এখন পিঁয়াজ আলু চালু কাটি আছে আকাশত দেখোন চাই কিনে খাই আছে দেখিছেনে এক কৰি ল'লোঁ এতিয়া অলপমান ফুৰিব যাই আছোঁ মানে আগত দেখি কি আছে চাব যাই আছোঁ আৰু এই হ'ল ভূটান চকীৰ মাৰ্কেট এৰিয়া এই চব চাইডো হয় দোকান আছে সৰু সুৰা এতিয়া তাৰমানে মই তাতেই ৰেকৰ্ডিং কৰা ভইচটো দিব পৰা নাই কাৰণ বহুত গান চলি আছে কপিৰাইট লাগি যাব পাৰে সেইকাৰণে তো ভুল ধুনীয়া জেগা মেইন পিকনিক স্পটৰ পৰা অলপমান দূৰত আহিব লাগে খোজকাঢ়ি কিনে তাৰপিছত আছে ইয়াতে জেপলিং হওক এলাখান এক্টিভিটি মাখান আছে আৰু এভাগে এলাখান তীৰন্দাজী চান্দাজীও কৰি আছে ইয়াতে মানুহগিলাই এই চবেই কি মাতি চাবচোন একদম মাছত যাই পৰে কি মাতি
খৰাৰ ওপৰত নুঠিলেও খৰাটো একবাৰ মৰম কৰি দিছোঁ দিয়ক খৰা লাৰি বনাই না খৰাই নে গাধাই বেয়াকেইটা গম পোৱা নাই কিন্তু খৰা আনো লাগে গাধা আনো লাগে কি দেখি না ফুল ফটোশ্বুট চলি আছে ইয়াতে ফুল ফটোশ্বুট মানে এবাগে ফুৰিব আহিছোঁ মানে এই হেবাগে কিবা কামো চলি আছে মোৰ এটা বস্তু হৈ গেলাকে বগৰী এটা খাই দিছিলোঁ গলত বলিছে বজি কিনে এতিয়া পানী বনাই খাই চাইডো হয় বিচাৰিছোঁ এতিয়া কি কৰোঁ তাকে ভাবিছোঁ ৰ'ব মেইন নদীটো দেখাই নাছিলোঁ এতিয়া আহি তাৰমানে মেইন নদীটোক লৈকে আহিছোঁ চাউণ্ড দেখছি না মেইন নদীটোৰ আৰু এলাহান পাহাৰ নদীটো দেখি দা ৰ'ব একবাৰ হে চক অ' ভাই সাহেব দেখছি না ইনকে চালি তাৰমানে অলপমান বেলেগ দেশত আহান পায় চক ভিউটো চক একবাৰ মেইন মানে পিকনিক স্পটৰ পৰা অলপমান এইটো জেগা অলপমান দূৰত আছে মোটামুটি 500 মিটাৰমান দূৰত আছে এইটো জেগা বিচাৰি উলিয়াব লাগে বাইদেউ মেছেজ দিছে তাৰমানে ভাত ৰন্ধা জেগালৈকে যাব দিছে তো এতিয়া যা আছোঁ ৰ'ব আমি গোটাই মাখানে অলপ ভাগৰ লাগছে পানী চানী খালোঁ ভাত খাব আহিছিল লাহে লাহে তো মাংসটো আমাৰ ৰেডি হৈ গৈছে ভাতো মোটামুটি হ'লে তো আৰু খাব পৰা হৈছে দিয়ক এটা এটাকে ডিছ মাখান আহি আছে আমাৰ এবাগে পাপৰ আহি আছে চবে এনেকৈ আমি এতিয়া বহি গৈছোঁ খাবা বস্তুবিলাক পাৰ কৰি আনি আছোঁ লাহে লাহে এনেকৈ কৰা আহিছে আমি বক্স চক্স খেলাখান লৈ আহিছোঁ তো আৰু আজি আৰু পিকনিক আৰু খতম হ'ব হৈছে মানুহবিলাও লাহে লাহে যাব ধৰিছে আমাৰো টেন চেন গোটাই লৈ আহিছে খেলাখান ফুল ৰেডি আৰু ঘৰত যাবা বাই বাই ভূটান চকী বাই বাই ভূটান চকী আৰু আমি ওলাই আহিলোঁ গাইজ ভূটান চকীৰ পৰা ওলাই আহিলোঁ hilate. Picnic শেষ প্রায় এই দেখছি না কেনা এক্সপিরিয়েন্স তোর मोर एक्सपिरियंस बहुत खातरा एक्सपिरियंस पिकनिक जाबा लगे लोग जाबा लगे बहुत मजा लगे जाय केने आज मोर हालत तो आपन देखाई दिसी मोर केने গা ধোৱা হৈ গৈছি आपन যাব শান্তি করব মজা কা শান্তি করতে এনজয় করতে আপনি তো বাই বাই দেউতাই বোলে মাছলি লৈ আৰু মাছলি ল'বা ৰখিলোঁ ইয়াতে বজাৰত তো ঘৰত যাই লগ পাই ঘৰত আহি পালোঁ আৰু এতিয়া ডাইৰেক্ট কালি পুৱা লগ পাই আছোঁ দিয়ক কাৰণ এতিয়া বহুত ভাত ধৰিছে আৰু আকৌ ক'বাতো ইচ্ছা নাই মানে এলাহাম কৰিবতো ইচ্ছা নাই তো ডাইৰেক্ট পুৱা লগ পাই আছোঁ দিয়ক পিকনিক চিকনিক খাই ডাইৰেক্ট পুৱা উঠি কিনে ইয়াতে আহিব লগা হৈছে এইটো ঘৰত কাৰণ এতিয়া মাতি ফেলে আছে ডাক্তৰে তো মোক নিৰক্ষণত থৈ দিছে মানে চাবা থৈ দিছে এলাকাত তো মই এতিয়া এডিট চেডিট কৰা হ'ল ভিডিঅ'টো তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব সাবস্ক্রাইব তো করে দিব গাইস।